হেল্ল' এভৰিৱান, এইফালে মই ছাগলী মাংস, আলু আৰু অমিতা, নিমখ, টেঙাপাত লৈছোঁ। অলপমান কুকাৰত বইল কৰি ল'ব লৈছোঁ। এইফালে দিছোঁ পানী। ছাগলী মাংসখিনি অকণমান ডুব যোৱাকৈ পানী দিছোঁ। এইফালে কুকাৰত 6-7টামান চিটি মাৰি দিছোঁ। এইফালে লৈছোঁ পিঁয়াজ, আদা, নহৰু, জালুক আৰু জলকীয়া গুড়ি পিচি লৈছিলোঁ। আৰু এইফালে তেল গৰম কৰি পিঁয়াজ দি দিছোঁ। ভালদৰে অলপ লৰাই থাকিম পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে। এইফালে আদা, নহৰু, জালুক আৰু জলকীয়া গুড়িখিনি দি দিছোঁ আৰু পিঁয়াজখিনিৰ লগত ভালদৰে মিক্স কৰি থাকিম ৰঙচুৱা নোহোৱালৈকে। আৰু আপোনালোকে কোনে কোনে এনেকৈ মই বনোৱাৰ আগতে ছাগলী মাংস বনাই খাই আপোনালোকে মোক ক'ব দেই। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। এইফালে দিছোঁ অলপ হালধি। আচলতে ময়ো প্ৰথমবাৰ বনাইছোঁ, খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, পিছত জনাম আপোনালোকক। কিন্তু ট্ৰাই কৰিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। এইফালে প্ৰায় ৰঙচুৱা হৈছে পিঁয়াজখিনি আৰু ইয়াত এতিয়া মাংসখিনি দি দিম। এইফালে মাংসখিনি, আলু আৰু অমিতাখিনি দি দিছোঁ। আৰু আপোনালোকে কোনে কোনে ছাগলী মাংস তেনেকৈ টেঙাপাত দি খাই ক'বচোন। টেঙাপাত দি খাই যে বহুত ভাল লাগে। এইফালে ভালদৰে মাংসখিনি মিক্স কৰি থাকিম। আৰু এইফালে মই ঢাকনখন দি অলপমান ভালদৰে উতলিবৰ কাৰণে জুই দি দিছোঁ। আৰু জুইত বনোৱা মাংস খাই মই যে বহুত ভাল পাওঁ। এইফালে অলপ ভালদৰে লৰাই ল'ম তেল মছলাৰ লগত ভালদৰে মিক্স হ'বৰ কাৰণে। আৰু এইফালে বইল কৰিছিলোঁ যে মাংসখিনি, তাৰে সেই পানীখিনি কুকাৰত থৈ দিছিলোঁ, তাত দি দিলোঁ। আৰু অলপ পানীখিনিৰ লগত ভালদৰে উতলিবৰ কাৰণে জুই দি দিছোঁ মই। এইফালে মাংসখিনি প্ৰায় উতলিছে। মোবাইলত কালাৰটো কেনেকুৱা আহিছে নাজানো, কিন্তু ইভাগে যে বহুত ধুনীয়া কালাৰ আহিছে। আৰু এইফালে মোৰ ভাত ৰেডি। এইফালে লৈছোঁ নৰসিংহ, মচুন্দৰী, ভেদাইলতা চাটনি, মাংস।